আজি অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি মোৰ যথেষ্ট আনন্দ লাগিছে আৰু এই কৃতিত্বৰ ভাগী হিচাপে মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু মণ্ডলী পিতৃ মাতৃ অভিভাৱক অভিভাৱিকা মণ্ডলী আৰু মোৰ সমগ্ৰ আঞ্চলিক ৰাইজ আৰু হিতাকাংক্ষীৰ আশীৰ্বাদ বুলি গণ্য কৰিছোঁ। মই সমূহ ছাত্ৰ ছাত্ৰীলৈ আহ্বান জনাম যাতে তেওঁলোকে উৎসাহেৰে অধ্যয়ন কৰি ভাল ফলাফল দেখুৱাব পাৰে আৰু কষ্ট আৰু অধ্যয়নৰ ফল সদায় মিঠা হয়। বিদ্যালয়খনৰ নাম হ'ল ব্ৰহ্মপুৰ জাতীয় বিদ্যালয়। 1998 চনত বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল। 2008 চনৰ পৰাই অংকুৰ শ্ৰেণীৰ পৰা আমি এই বিদ্যালয়খনত অধ্যয়ন কৰিছোঁ আৰু প্ৰায় 12 বছৰ অধ্যয়নৰ অন্তত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। এই সুদীৰ্ঘ সময়ছোৱাত শিক্ষাগুৰু মণ্ডলীয়ে আমাৰ যথেষ্ট যতন কৰিছিল আৰু আমাক বৰ্তমানৰ স্থানলৈ উন্নীত কৰিলে। গতিকে এই চেগতে মই তেওঁলোকলৈ হিয়া ভৰা আৰু আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেওঁলোকৰ এই ধাৰ মই কেতিয়াও খুজিব নোৱাৰিম। মই অধ্যয়ন কৰিছিলোঁ, সদায় প্ৰত্যেকটো বিষয় অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু যেতিয়াই মন যায় অধ্যয়ন কৰিছিলোঁ আৰু যেতিয়াই মন যায় খেলিছিলোঁ বা গান গাইছিলোঁ আৰু খোৱাও নিয়মমতে কৰিছিলোঁ। সময় চাই পঢ়া নাছিলোঁ, যিখিনি পঢ়িম বুলি ভাবিছিলোঁ সেইখিনি ভালদৰে পঢ়িছিলোঁ। সমাজখন আজি পুৰা আনন্দিত হৈছে। আমাৰ বৃহত্তৰ অঞ্চলৰ গোটেই সমাজৰ মানুহখিনি আনন্দিত হৈছে। গতিকে সেই সমাজৰ এজন ব্যক্তি হিচাপে ময়ো অভিভাৱক হিচাপেও সমাজৰ লগত থাকি খুবেই আনন্দিত। ল'ৰাটো প্ৰথম শ্ৰেণীৰ পৰাই তাক আৰু আমি গাইড দিবলগীয়া হোৱা নাই। মাত্ৰ তাৰ যি মানে সামগ্ৰী লাগে কিতাপ পত্ৰ কাগজ কলম লাগে সেইখিনি বিচাৰে, মই আনি দিওঁ। মাকে খোৱাৰ যোগাৰখিনি ধৰে আৰু ৰাতি সি দেৰিলৈকে পঢ়িলে মাকে ৰখি থাকে আৰু ৰাতি মোৰ লগত পঢ়ে। মই তাক সেই ৰাতি গোটেই কথাখিনি সদায় বুজাই থাকোঁ যে কি কৰিব লাগে কি কৰিব নালাগে সেই কথাখিনি বুজাই থাকোঁ আৰু সি নিজৰ ইচ্ছামতে সি পঢ়ে আৰু তাৰ কোনো টাইম টেবুল নাই যে আজি অমুক সময় পঢ়িলোঁ অমুক ঘণ্টা পঢ়িলোঁ, তেনেকুৱা কথাবিলাক তাৰ নাই। সি যেতিয়াই মন যায় তেতিয়াই পঢ়ে আৰু খেলাৰ সময়ত খেলে, আবেলি ভনীয়েকৰ লগত খেলা ধূলা কৰে আৰু তাৰ উপৰিও তাৰ সি গানৰ লগত জড়িত। এই ডিম ইউজ কৰিছিল, তাৰপিছত এতিয়া গানৰ লগতে সি জড়িত। মাজে মাজে মোবাইলৰ জৰিয়তে সি কিবা আজিকালি ছিষ্টেমটো হৈছে কিবা মিউজিকটো হেৰি কৰে যে তেনেকুৱা সি গান গায়। এই পৰীক্ষা শেষ হোৱাৰ পিছত গানত ব্যস্ত হৈ আছে। ল'ৰাটোৰ ভৱিষ্যতটাকেই আমি দায়িত্বটো সি এৰি দিছোঁ। সি পঢ়া শুনা কৰি আছে, গতিকে তাৰ হেৰিমতে হ'ব। তথাপিতো মই গাৰ্জেন হিচাপে ভাবিছোঁ যদি মেডিকেলত ছিটটো পায় সি মেডিকেলটো কৰি ভাল, অন্যথা সি অংক বা কেমিষ্ট্ৰি দুটা বিষয়ৰ ভিতৰত সি PG টো কৰি তাৰপিছত যদি কিবা গৱেষণা কৰিব লাগে সেইমতে সি কৰি যাব পাৰিব বুলি ভাবিছোঁ। মই যিখিনি সুবিধা লাগে তাক সেইমতে দিবলৈ যত্ন কৰিম আৰু যত্নটো ল'ৰাটোৱে কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আৰু মই ভাবোঁ যে সি সমাজখনক কিবা এটা অৰিহণা দিয়ক, মানুহ হিচাপে সি সমাজখনক যাতে নেতৃত্ব দি আগবঢ়াই নিব পাৰে। এয়া কি ক'ম, খুবেই ভাল লাগিছে আৰু বিশেষকৈ এই অঞ্চলৰ ৰাইজে যি আশা কৰিছিলে সেইটো পালে। ৰাইজ আনন্দিত হোৱা দেখি এগৰাকী মাতৃ হিচাপে ময়ো আনন্দিত। মানে গাইড বিশেষকৈ তেনেকৈ তাক দিব লগা হোৱা নাছিল। মানে সৰুতে যি হাতত ধৰি পঢ়োৱাব লগা হোৱাৰ পৰা তাক ডাঙৰ হোৱালৈকে পঢ় বুলি ক'ব লগা হোৱা নাছিল। মানে সি নিজেই পঢ়ে, মানে কেতিয়াবা ক'ব লগা হ'লে খোৱাগে বুলিহে ক'ব লগা হৈছিল। তেনেকৈ তাৰমানে পঢ় বা সেনেকুৱা ক'ব লগা হোৱা নাছিলে আৰু। নমস্কাৰ। ব্ৰহ্মপুৰ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছিল 1998 চনতে। 2009 চনত প্ৰথম মেট্ৰিক পৰীক্ষা দিছিলে। আমি প্ৰতি বছৰে যদিও ভাল ৰিজাল্ট আশা কৰোঁ, ভাল ৰিজাল্টেই হয়। আমাৰ 100% ল'ৰা ছোৱালী উত্তীৰ্ণ হৈ আহিছে প্ৰতি বছৰে। যোৱাবেলি আমাৰ গোটেই ডিষ্টিংশ্যন আৰু ষ্টাৰ পাইছে আৰু আমাৰ মানে কি হয় ৰিজাল্ট ভালেই যদিও আমি একে উত্তম ৰিজাল্ট এটা পোৱা নাছিলোঁ। এইবাৰ আমি উত্তম ৰিজাল্ট এটা পাম বুলি আশাবাদী, কিন্তু প্ৰথম যে হ'ব এইটো আমি ভবা নাছিলোঁ। কিন্তু আচম্বিতে এই প্ৰথম ৰিজাল্টটো পাই আমি খুবেই আনন্দিত হৈছোঁ। আশা থাকিল আমাৰ স্কুলখনৰ কাৰণে চৰকাৰ বা ডিষ্ট্ৰিক্ট ইন্সপেক্টৰ মহাশয়ে কিবা অকণমান হ'লেও চকু মেলি চাব, তাকে আমি আশা কৰিলোঁ আৰু ল'ৰাজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমাৰ যিহেতু একেবাৰে পিছপৰা অঞ্চল, গতিকে আমি এই বিদ্যালয়খনত এনেকুৱা এটা গৌৰৱ পাম বুলি আশা কৰি আছিলোঁ। আমি বিগত 2016 আৰু 2018 বৰ্ষতো এনেকুৱা এটা ফলাফল আশা কৰিছিলোঁ, কিন্তু আমি অকণমানৰ কাৰণে বঞ্চিত হৈছিলোঁ। এইবাৰ আমি এই ফলাফলটো পাই নথৈ আনন্দিত। প্ৰথমতে মই ইয়াত এই স্কুলত জাতীয় বিদ্যালয় স্কুলত মই ইয়াত সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক মই প্ৰথম ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইখন স্কুলৰ পৰাই ইমান ধুনীয়া এটা সুন্দৰ ৰিজাল্ট এটা আহিছে।
কাৰণ এখন প্ৰাইভেট স্কুল এই প্ৰাইভেট স্কুলখনৰ পৰাই অতি পিছপৰা স্কুল বুলি ক'ব লাগিব যিহেতু শুনিছোঁ যে অনুদান পোৱা নাই বুলি আৰু এইখন স্কুলৰ পৰাই যিহেতু এনেকুৱা এটা ভাল ৰিজাল্ট প্ৰথম স্থান কৰিছে এইটো সঁচাকৈ মানে শলাগ ল'বলগীয়া কথা আৰু মই এই চেগতে ইয়াত মানে প্ৰাণ শিক্ষকৰ পৰা আপোনালোকৰ ইয়াতে যিজন শিক্ষক শিক্ষয়িত্ৰী যিখিনি আছে তেখেতসকলে যিটো অৰিহণা তেখেতসকলে যিটো কষ্ট কৰি আজি এনেকুৱা এটা ভাল ৰিজাল্টৰ কাৰণে আগবঢ়াই দিছিলে এজন ল'ৰাক সঁচাকৈ তেখেতসকলক মই আজি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই আপোনাৰ মোৰ পাথৰঘাট এৰিয়াৰ যিখিনি জেগাত মানে ইয়াতে এই স্কুলখন আছে বা এইখিনি ইয়াৰ মানুহখিনিক মই সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা ৰিজাল্ট এটা পাম বুলি আশা কৰিছোঁ আৰু শেষত মই পুনৰবাৰ মই ধৃতিমনক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ দৰংবাসীৰ বাবে গৌৰৱৰ বিষয় এই দৰং জিলাৰ ভিতৰুৱা বৰমপুৰ গাঁৱত বৰমপুৰ জাতীয় বিদ্যালয়ৰ পৰা অসমৰ ভিতৰত প্ৰথমগৰাকী ছাত্ৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল এটা উচ্চ শিক্ষাৰ কাৰণে প্ৰেৰণা পাব আগন্তুক দিনত আৰু ধৃতিমানলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে নৱম স্থানটো আমাৰ ইয়াৰে মহিলাপাৰা শংকৰদেৱ বিদ্যালয়ৰ পৰা লাভ কৰিছিল তেখেতকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধৃতিমানৰ এই প্ৰথম স্থান লাভেৰে আমাৰ দৰঙৰ গৌৰৱ কঢ়িয়াই আনিছে আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা পাব এই আমি কামনা কৰোঁ ধৃতিমানলৈ সৰু দৰং জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পিছপৰা অঞ্চলৰ পৰা এটা ভাল ৰিজাল্ট কৰিছে এই ৰিজাল্ট পিছপৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক হ'ব আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ হিচাপে তেখেতে যিটো ৰিজাল্ট কৰিছে এইটো আমাক গৌৰৱান্বিত কৰিছে ধন্যবাদ মই এইখন বিদ্যালয়তে কাম কৰোঁ সঁচাকৈ ধৃতিৰাজৰ নিচিনা ছাত্ৰ এজন আমি পাই বহুত আনন্দিত হৈছোঁ এগৰাকী শিক্ষক হিচাপে আমি ধৃতিৰাজ বস্তাৱ আৰু আন 9গৰাকী ছাত্ৰই যি সুখ্যাতি লাভ কৰিলে আমি অতিকৈ গৌৰৱান্বিত অসমৰ ভিতৰতে প্ৰথম স্থান পোৱা ধৃতিৰাজ বাস্তৱ কলিতাৰ আমি শিক্ষাগুৰু সেইফালৰ পৰা আমি অতি সুখী আমি যেন এক সাংঘাতিক প্ৰাপ্তি লাভ কৰিছোঁ আমি আশা কৰিছোঁ তেখেতসকলে ভৱিষ্যতে আৰু ভাল মানুহ হওক স্কুললৈ বাকী থকা ছাত্ৰ ছাত্ৰীসকলেও সুনাম কঢ়িয়াই আনক এই কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ভাৰ্গৱ ডেকা মই 90% পাবলৈ সক্ষম হৈছোঁ লগতে মোৰ ইমান ভাল লাগিছে যে মোৰ সহপাঠী ধৃতিৰাজ বাস্তৱ কলিতাই অসমৰ ভিতৰত প্ৰথম স্থান পাইছে সেইবাবে মই বহুত গৌৰৱান্বিত নাজানে